হেল্ল' দোস্ত, তো সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল মৌচুম ব্লগলৈ। তো আজি কিছুমান কথা ক'বলৈ মই ভিডিঅ'টো বনালোঁ। মানে কথাটো হ'ল, মোৰ মোবাইলটো বেয়া হৈ গৈছিলে ধেমাজি আপোনাৰ কি কয় সুবাহি ৱাটাৰফললৈ যাওঁতে। মানে গ'লোঁ য'চতে একো নাভাবি নিচিন্তি পানীত নামি দিলোঁ। বহুত ডোখৰতো ৱাটাৰফললৈ খোজকাঢ়ি যাব লাগে। তো ৱাটাৰফললৈ খোজকাঢ়ি যাওঁতে ব্লগটো বনাইছিলোঁ। সেই ব্লগটো বনাওঁতে মোবাইলটো জেপত থাকিলে, পাহৰি পিনে পানীত গুচি গ'লোঁগৈ। তো সেইকাৰণে আধা বাটতে মোবাইলটো বেয়া হ'ল। তো সেইকাৰণে গোটেই ব্লগটো কমপ্লিট কৰিবও নোৱাৰিলোঁ, আৰু ব্লগটো এতিয়ালৈকে দিয়া নাই। সোনকালেই দিম, এডিট কৰিবলৈ লাগি আছোঁ। আৰু মানে এনেকুৱা ঠাইত গ'লে যিমান পাৰে ছেফটি হৈ যাব লাগে, নিজৰ লগতে বস্তুবিলাকো ছেফকৈ নিয়াৰ লগতে নিজকো ছেফ কৰি যাব লাগে, যাতে এইবিলাক জেগাত যোৱা আচলতে বহুত কঠিন। মানে দেখুৱাম ব্লগটোত, তো তাৰ লগতে এতিয়া কোনডোখৰত মোবাইল বেয়া আছিলে সেইডোখৰ অলপ লগাই দিম ইয়াত। তো ব্লগটো চোৱাৰ আগতে চাব বুলি এইটো আশা কৰিলোঁ। আৰু বহুত ঘৰৰ পৰা গালি খালোঁ মোবাইলটো বেয়া হওঁতে। আৰু এতিয়া মোবাইলটো বাৰু ঠিক হৈ আহিলে। তো মানে মোবাইলটো বহুতখিনি বেয়া হৈ থাকিলে। তো সেইটো কাৰণে মোবাইলটো অনো কৰিব পৰা নাছিলোঁ। তাৰ উপৰিঞ্চি অন হয় আকৌ অফ হৈ যায়। সেইটো কাৰণে মোবাইলটো বহুত দিন লাগিলে বনাওঁতে। আৰু এতিয়া অলপ বৰ্ডখন তথাপিও প্ৰব্লেম হৈ আছে, বৰ্ডখন পোৱা নাই। বৰ্ডখন পালে চেঞ্জ কৰি দিম বুলি কৈ আছে দোকানীজনে। তাৰ মোবাইলটোতে সকলো বস্তু আছে, সেইকাৰণে এতিয়া ছফ্টৱেৰ হোৱা নাই। যিমান পাৰোঁ সোনকালে ব্লগটো দিবলৈ চেষ্টা কৰিম। আৰু ঘৰৰ পৰা আচলতে মোক মানা কৰিছিলে সুবাহি যাবলৈ। সেইদিনা ঘৰৰ কাৰো কথা নুশুনি গুচি গ'লগৈ, যাৰ কাৰণত এয়া পৰিণতি, মোবাইলটো বেয়া হ'ল। জেগাডোখৰ আচলতে বহুত ধুনীয়া আছিলে, সেইটো কাৰণে ঘৰৰ পৰা মানা কৰা স্বত্বেও গ'লোঁ। তো মোৰ লগত আৰু কেইজনমান গৈছিলে, ব্লগটো দেখিব পাবই। তেওঁলোকৰো মানে কি ক'ম, ব্লগটোৰ বিষয়েলৈ কৈছোঁ অলপ। জেগাডোখৰ এনেকুৱা ধুনীয়া, তো লাষ্টৰডোখৰলৈ ৰেকৰ্ডিংটো কৰিব নাপালোঁ, ব্লগটো বনাব নাপালোঁ। তথাপিও অলপ গৈ পিনে ভিডিঅ' কৰা হ'ল আৰু বেলেগ এটা মোবাইলত। সেইটো ভিডিঅ'টো এতিয়া বৰ্তমান মানে কি বুলি কয়, এডিট কৰা নাই, এডিট কৰিবলৈ আৰম্ভ কৰিম। তো মোবাইলটো ঠিক হ'ল, এতিয়া এই মোবাইলটো দিয়েই ভিডিঅ'টো বনাই আছোঁ। যোনটো মোবাইল বেয়া হৈছিলে সেইটো কাৰণে মোবাইলটো দেখাবলৈ পোৱা নাই। তথাপিও মোবাইলটো বৰ দামীও নহয়, প'ক' M2 Pro। কিনা বেছি ধৰা নাছিলে, খুব বেছি 2 month হৈ গৈছিলে। মানে সেইটো কাৰণে ঘৰত অকণমান গালি দিলে। আৰু এতিয়া মোবাইলটো পৰা বনালোঁ, তো বনাই চলাই আছোঁ, ইমান প্ৰব্লেম পোৱা নাই। বৰ্ডখন তথাপি চেঞ্জ কৰাৰ পিছতহে অকণমান বেছি মানে চলাই ভাল পাম, সেইটো গম পাইছোঁ। আৰু সেই বৰ্ডখন পালে মোবাইল দোকানীটো খবৰ দিম বুলি কৈছে। আৰু এতিয়া আৰু কওঁনো কি, আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, যিহেতু অকল মানে ইমান দিন ভিডিঅ' কেলৈ দিব পৰা নাই সেইটো ক'বৰ কাৰণে মই এই ভিডিঅ'টো বনাইছিলোঁ। আৰু সেই য'ত গৈছিলোঁ সেই জেগাডোখৰ অলপ ক্লিপ ইয়াত দি দিম। ভিডিঅ'টো চবে চাব বুলি আশা ৰাখিলোঁ, আৰু ব্লগটো অতি সোনকালে দিম। ব্লগটো চবে যাতে আগুৱাই দিলে, ইমানখিনি কষ্ট কৰি মোবাইল বেয়া কৰি পিনে ভিডিঅ'টো বনালোঁ। তথাপিও ভিডিঅ'টো যাওঁতে বহুত কষ্ট হ'ল দেই, কাৰণ পাহাৰৰ মাজে মাজে আকৌ নদীত খোজকাঢ়ি আকৌ কি বুলি কয় আপোনাৰ হাবিয়ে জংঘলে যাওঁতে কাঁইটেও খুচিলে, চোৱাত পাতো লাগিলে, মানে আৰু কি ক'ম আৰু। তো ভিডিঅ'টো চবে চাওঁতে দেখিবই। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। তো এতিয়া ক্লিপকেইটা চাওক আৰু এনজয় কৰক। তো আজিলৈ ইমানেই ভিডিঅ'টো, বাই বাই, টাটা।